হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব গৈ আছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো PG এণ্ট্ৰেন্স টেষ্ট সেইটো কেতিয়া হ'ব আৰু অনলাইন প্ৰচেছ কেনেকৈ কৰা হ'ব আৰু কি কি ডকুমেণ্ট লাগিব আৰু কিছুমান ইম্পৰ্টেণ্ট টাইমলাইন তাৰ বিষয়ে এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টোৰ এণ্ডলৈ আপোনালোক সকলোকে লাগি থাকিবলৈ অনুৰোধ জনোৱা হ'ল আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ইয়াত দেখা পাইছে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো আমাৰ যিটো 23 জুন তাৰিখে আৰম্ভ হৈ গৈছে। তাৰপিছত লাষ্ট ডেটটো আপোনালোকৰ 1 জুলাই 2025 তাৰিখ আৰু ইছ্যু অফ এডমিট কাৰ্ড আপোনালোকৰ এডমিট কাৰ্ডটো দিব 5 জুলাই তাৰিখে। 5 জুলাই যিটো ইভিনিং 5 PM পৰা আপোনালোকে ৱেবছাইটত গৈ ডাউনলোড কৰিব পাৰিব। তাৰপিছত নেক্সট হৈছে আমাৰ যিটো ডেট অফ এণ্ট্ৰেন্সটো আপোনালোকৰ 10-11-12 জুলাই 10-11-12 জুলাই 2025 তাৰিখে আপোনালোকৰ যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ PG এণ্ট্ৰেন্স টেষ্টটো হ'ব আৰু মেৰিট লিষ্টটো আউট কৰা হ'ব আপোনালোকৰ 29 জুলাই তাৰিখে। 29 জুলাই সন্ধিয়া 5 বজাৰ পৰা আপোনালোকৰ মেৰিট লিষ্টটো চাব পাৰিব অফিচিয়েল ৱেবছাইটত গৈ। যদি অফিচিয়েল ৱেবছাইটটো বিচাৰি নাপায় তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দিয়াৰ ব্যৱস্থা কৰি দিম, আপোনালোকে টেনশ্যন নল'ব। আৰু যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। আৰু মেৰিট লিষ্টটো চোৱাৰ পিছত আপোনালোকে যদি চিলেকশ্যন হৈছে তেতিয়াহ'লে এডমিশ্যনৰ কাৰণে যাব লাগিব 5 আৰু 6 আগষ্ট। 5 আৰু 6 আগষ্ট তাৰিখে এডমিশ্যনটো আছে। তাৰপিছত কমেণ্ডমেণ্টছ অফ ক্লাছটো আপোনালোকৰ ষ্টাৰ্ট হ'ব 7 আগষ্ট 2025 তাৰিখৰ পৰা। আৰু যদি নেক্সটলৈ চাওঁ তেতিয়াহ'লে এপ্লিকেশ্যন ফিজটো আপোনালোকৰ যদি এটা প্ৰগ্ৰামৰ বিষয়ে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে 800 টকা পৰিব। যদি দুটা আপোনালোকে কোৰ্চ চিলেক্ট কৰে তেতিয়াহ'লে 1600 টকা আৰু যদি 3টা কোৰ্চ চিলেক্ট কৰে তেতিয়াহ'লে 2400 টকা পৰিব আপোনাৰ। তাৰপিছত ইয়াত দেখা পাইছে কিছুমানে জানিব বিচাৰে গুৱাহাটী ইউনিভাৰ্চিটিত কি যিটো মাষ্টাৰ্ছ কৰিব পাৰে তাৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে MA কৰিব পাৰে, MCom, তাৰপিছত MSc কোৰ্চ এভেইলেবল হয়। আপোনালোকে মই অলৰেডি যিটো ডেট অফ এণ্ট্ৰেন্সটো কৈ দিলোঁ আৰু এবাৰ কৈ দিছোঁ 10, 11 আৰু 12 2025 তাৰিখে আপোনালোকৰ যিটো জুলাই মাহৰ 10, 11, 12 জুলাই তাৰিখে আপোনালোকৰ এণ্ট্ৰেন্স টেষ্টটো আছে। গতিকে আপোনালোকে এডমিট কাৰ্ডটো যেতিয়া ডাউনলোড কৰিব তাত আপোনালোকক দেখুওৱা হ'ব কোন তাৰিখে আছে, কাৰণ 10 তাৰিখ, 11, 12 তাৰিখৰ ভিতৰত আপোনালোকৰ যিটো এণ্ট্ৰেন্স টেষ্টটো সমাপ্ত কৰা হ'ব। এডমিট কাৰ্ডত আপোনালোকৰ যিটো ডেটটো পাই যাব। গতিকে এয়াই আছিল আজিৰ ভিডিঅ'টো। আপোনালোকৰ চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আৰু কিবা এডমিশ্যন ৰিলেটেড কিবা যদি অসুবিধা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আমি ফুল ছাপোৰ্ট দিব চেষ্টা কৰিম। গতিকে আজিলৈ এয়াই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ, বাই বাই।